লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ। ঐ কাক ফোন কৰে? এই জুপিৰ তাই বা কিয় আহাতে দেৰি কৰিব লাগছে? এই মানে সদায় দেৰি কৰে জানো না? আহি পাল দেখোন। দেৰি হ'ল ৰ। এই লিপষ্টিকটা নালাগা কৰে আৰু আহিব পাৰি না কিবা? ভণ্টি শুন না এই কি কয় তোৰ ভাল টপ কিবা আছে নেকি ৰে? মোক লাগছিল মানে ৰে একদিনৰ কাৰণে। মোৰ কিন্তু নাই, মোৰ মানে কাপোৰে নাই বৰ্তমান। ভণ্টিক কৈছো ৰে তোৰ যে ব্লু কালাৰ যে চোলাটা লৈছা সেইটো একদিনৰ কাৰণে দিব পাৰা না। মই মানে গেলো অলপমান ফেশ্বন মাৰলো হয়, ফটোশ্বুট কৰিব যাম যে। ব্লুটা না? ব্লুটা নেদো দে, তই নহ'লে ৰঙাটাই ল'বি দে। মোৰ মানে ব্লুটা মোৰ নতুন যে, মই মানে একদিনো পিন্ধাই নাই সেইকাৰণে। এনেওতো দেখাত ধুনীয়া আছে দে, পিন্ধি ল'লে তই ৰঙা হম নীলা কালা হম যিকোনো পিন্ধ তাকে ভাল দেখি দিয়ক। সেইফালে নাযাম দে, মাথা পাতিয়ে হৈ আছে, মোৰ কিবা লাজ লাগে যাবা। জাংছো পুৰা লেভেলত যাম। মোৰ লিপষ্টিকটা ঠিকে আছে না? মোৰ চুলিখিনি বেয়া দিছে নেকি? চাপটো মূল্য আপাকিটাৰ আগতে পিছ ৰাখাই মূল্য চেন্দ্ৰ জোৰা গেল চিনি মানে ইমান লাজ পাব লগা হয় না জীৱনত। বিৰাট লেভেল দিম বুলি ভাবছিলি না? পাম যায় এখন তই লাজ পাইছা। ভাই বৰ্ষাই মোৰ ফ্ৰেণ্ডকে একচেপ্ট কৰিছে ৰে। বেটা ইটা কোনে মানে কিবা এটা মোৰ ফ্ৰেণ্ড লিষ্টত দেখলি জানে এটা আপি না? ইটাৰ লগত মানে পিছা নে নকলে তোৰ মানে শান্তি নাই জীৱনত। আপিৰ পিছতে লাগি থাকতো জীৱন তাত। মোৰ লাপিছে পেটি ঠাণ্ডা নাই দেই, মই নিজৰ লাইফত মোৰ বয়ফ্ৰেণ্ড বিন্দাস। হেল্ল' তই নকোৱা চাহ বেটাক এই লেকচাৰ মাৰিল তাৰ বোলে কোনো আপি চাপি ঠাণ্ডাই নাই আৰু এইফালে এটা ধুনু মাৰবা লাগছে। ননসেন্স। এই চিপ্ৰাটাৰ লগতে যে কাই পতছে বাপ্পা ঐ। ইয়াৰ লগত কাবাই পতছে চিপ্ৰাটাৰ লগত। যিয়ে নহওক একাৰ ভাল চাৰ্ট এটা আছে মোক দিবিচোন, নতুন মোক লাগে মানে। আপি এটাক লগ কৰিব যাব লগা আছিল তো, দিবি আৰু বাইকখনো দিবি। আগত যে মই 3টা চাৰ্ট নি থৈছিলি, জোতা 2যোৰা যে নি থৈছে আহিলা ঘূৰাই দিছা মোক। ক'ত আছে এই মাখা? বিচাৰিয়ে নাপালোঁ আৰু মই জীৱন তাত। সেই আপিও নাই তোৰ, যিমান মাখা আপিক লগ কৰিব গৈছিলি মোৰ কাপোৰ পিন্ধি, সেই আপিও নাই আৰু মোৰ সেই কাপোৰযোৰাও নাপালোঁ কিন্তু ঘূৰে মই। যা মই দিম, মোৰ পৰা নিবি। কি আৰু কাপোৰ আৰু বিধুৱা মই জানো দিব পাৰো না। জিলে আপনি জিন্দগী।